মিছন বসুন্ধৰা 2 আপোনালোকে বেলেগৰ পৰা যদি কিনি লোৱা মাটি সেই মাটি আপোনাৰ নিজৰ নামত কেনেদৰে আনিব তাৰ কাৰণে আপুনি কেনেদৰে অনলাইন আবেদন কৰিব লাগিব তাৰ কাৰণে আপোনাৰ প্ৰয়োজনীয় কি ধৰণৰ ডকুমেন্ট লাগিব এই সকলোবিলাক তথ্য যোগত কৰি আজি ভিডিঅটো আৰম্ভ কৰিছো আহক ভিডিঅটো আৰম্ভ কৰো আপুনি তাৰ কাৰণে আপুনি গুগলত গৈ basundharaassam.gov.in লিখি পেলাই আপুনি এন্টাৰ মাৰি দিব এন্টাৰ মাৰি দিয়াৰ লগে লগে আপোনাৰ মিছন বসুন্ধৰাটোৰ মেইন পেজটো ওপেন হ'ব আপুনি তাত ইয়াত ভাষাত গৈ ল্যাঙ্গুৱেজটো আপুনি সলাই ল'ব পাৰিব ইংলিছত যদি লাগে আপোনাৰ ইংলিছ কৰি ল'ব পাৰিব যদি আপোনাৰ অসমীয়াত লাগে আপুনি অসমীয়াত সিলেক্ট কৰি ল'ব তাৰ পাছত আপুনি নেক্সট তললৈ যাব পেজটো স্ক্ৰল ডাউন কৰিব ইয়াত দেখা পাব আপুনি দলিল সূত্ৰে নামজাৰি এই লিংকটোত ক্লিক কৰিব দলিল সূত্ৰে নামজাৰি ইয়াত সেৱাসমূহৰ যিকেইটা নিৰ্দেশনা দিয়া আছে সেই নিৰ্দেশনাসমূহ ইয়াত লেখা আছে আৰু তাৰ কাৰণে প্ৰয়োজনীয় কি ধৰণৰ নথি লাগিব আপোনাৰ তাৰ কাৰণে এক নম্বৰতে ডিড কপি লাগিব আৰু এনঅচি লাগিব আপুনি যোনখন মাটি কিনোতে আপোনাৰ যোনখন দলিল কৰিছিল হেড দলিলখন লাগিব আৰু এনঅচি কপিটো লাগিব ইয়াত আপোনালোকৰ অনলাইনৰ লিংকটো দি থোৱা নাই তাৰ কাৰণে আপুনি নেক্সট আপুনি পেজত গৈ আপুনি rtps.assam.gov.in লিখি পেলাই আপুনি এন্টাৰ কৰিব লাগিব মই আকৌ কৈ দিছো ওয়েবসাইটটো rtps.assam.gov.in লিখি আপুনি এন্টাৰ মাৰক লগে লগে আপোনাৰ লোকসেৱা অধিকাৰ যোনটো অফিচিয়েল মেইন পেজ হেতু ওপেন হ'ব আৰু পেজটো তললৈ আপুনি স্ক্ৰল ডাউন কৰিব আৰু তলত আপুনি গৈ বসুন্ধৰা সেৱাসমূহ বুলি এটা লিংক দেখা পাব এই লিংকটোত আপুনি ক্লিক কৰিব লিংকটোত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত নেক্সট পেজটোত যাব 2 নম্বৰ পেজটোত যাব 2 নম্বৰ পেজটোত গৈ আপুনি ইয়াত দেখাব দলিল সূত্ৰে নামজাৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ ইয়াত আপুনি সাইডত আবেদন কৰক বুলি এটা লিংক দেখা পাইছে তাত আপুনি ক্লিক কৰিব লাগিব লগে লগে আপোনাৰ নেক্সট পেজটো ওপেন হ'ব ইয়াত লেখা আছে দলিল সূত্ৰে নামজাৰি আৰু ইয়াৰ যিকেইটা নিৰ্দেশনা দিয়া আছে আপোনাৰ যোনকেইটা ষ্টাৰ চিন থকা সেইকেইটা আপুনি বাধ্যতামূলক ফিলআপ কৰিব লাগিব 2 নম্বৰতে আবেদন পত্ৰ জমা দিয়াৰ সময়ত আপলোড কৰিবলগীয়া নথি পত্ৰৰ আপোনাৰ সাইজ 2 MB তকৈ বেছি হ'ব নালাগিব তাৰ কাৰণে আপুনি ডকুমেন্টটো PDF অথবা JPG বনাই ল'ব লাগিব আৰু নেক্সট আপোনাৰ যোগ্যতাৰ মাপকাঠি দিয়া আছে ইয়াৰ যোগ্যতা মাপকাঠিখিনি এজন পটাৰৰ বা তেওঁ বৈধ উত্তৰাধিকাৰী মুক্তিয়াৰ ধাৰক বা ভূমিৰ ওপৰত আগ্ৰহ থকা যিকোনো ব্যক্তি আৰু চৰকাৰী ভূমি আবণ্টন কৰা কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানৰ নেক্সট আপুনি আবেদন কৰক বুটামটোত ক্লিক কৰক লগে লগে আপোনাৰ ইয়াত সিটিজেন লগইন পেজটো দেখা পাইছে তাৰ কাৰণে আপুনি নিজেও আপুনি এই অনলাইন আবেদনটো কৰিব পাৰিব সিটিজেন লগইনত গৈ আপুনি যদি নিজে অসুবিধা পায় বা আপোনাৰ অকমান প্ৰবলেম হয় তেতিয়াহলে আপুনি ওচৰৰ CSC চেণ্টাৰত গৈও আপুনি ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব তাৰ কাৰণে আপুনি CSC লগইনত গৈ CSC আইডি আৰু পাছৱৰ্ড মাৰি CSC ৰ যোগেদিও আপুনি অনলাইন আবেদন কৰিব পাৰিব আপুনি যদি নিজে কৰিব বিচাৰে তেতিয়াহলে সিটিজেন লগইনত যাব লাগিব তাৰ কাৰণে আপুনি ফাৰ্স্ট আপোনাৰ মোবাইল নম্বৰ এন্টাৰ কৰিব লাগিব তাৰ পাছত সাইডতে থকা যোনটো ক্যাপচাৰ কোড এই ক্যাপচাৰ কোডটো মাৰি আপুনি সেন্ড OTP ত ক্লিক কৰিব লাগিব আমি ফাৰ্স্ট মোবাইল নম্বৰ মাৰি ৰেজিষ্টাৰ কৰি লওঁ আৰু সাইডতে থকা ক্যাপচাৰ কোডটো আমি মাৰি দিছো নেক্সট সেন্ড OTP বুটামটোত আমি ক্লিক কৰোঁ
লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব, আপুনি OTPটো বহাই লওক। তাৰপিছত সাবমিট OTP বুটামটোত ক্লিক কৰক। সাবমিট OTP বুটামত ক্লিক কৰাৰ লগে লগে নেক্সট পেজটো আপোনাৰ ওপেন হ'ব। ইয়াত দেখাৰ পাছত দলিল সূত্ৰে নামজাৰি ফাৰ্ষ্ট আপুনি ভূমিৰ যিখিনি প্ৰয়োজনীয় ডিটেইলছ লাগিব। ফাৰ্ষ্ট আপুনি কোনখন জিলাৰ পৰা আপুনি মাটিখিনি কিনিছিল বা কোনটো চাৰ্কল অফিচৰ আণ্ডাৰত পৰা মাটি কিনিছিল, কোনখন গাঁৱৰ পৰা কিনিছিল, কিমান নম্বৰ দাগ, আপোনাৰ সেই দাগ নম্বৰত কিমান বিঘা মাটি আছে, কিমান কঠা আছে বা কিমান লেচা মাটি আছে, সেইখিনি ফাৰ্ষ্ট সিলেক্ট কৰিব লাগিব। ফাৰ্ষ্ট আপুনি ডিষ্ট্ৰিক্টটো সিলেক্ট কৰক, কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপুনি মাটি কিনিছিল সেইটো সিলেক্ট কৰি লওক। ইয়াৰ পাছত ডিষ্ট্ৰিক্ট সিলেক্ট কৰাৰ পাছত আপোনাৰ চাৰ্কল অফিচটো সিলেক্ট কৰি লওক। তাৰপিছত আপুনি নেক্সট গাঁওখন সিলেক্ট কৰিব লাগিব। ইয়াত আপুনি যোনটো চাৰ্কলৰ আণ্ডাৰত মাটি কিনিছিল সেই চাৰ্কলৰ আণ্ডাৰত থকা সকলো ধৰণৰ গাঁও এই বক্সটোত আপুনি দেখা পাব। ইয়াত আপুনি গাঁও বিচাৰি পোৱাত যদি অসুবিধা হয়, আপুনি গাঁওখনৰ প্ৰথম আখৰটো ইয়াত আপুনি ক্লিক কৰিলে আপোনাৰ যোনখন গাঁও মানে সেই এলফাবেটৰ থকা গাঁওকেইখন আপোনাৰ ইয়াত ডিসপ্লে হ'ব, বাকীকেইখন গাঁও হাইড হৈ যাব। ইয়াৰ ভিতৰত আপুনি নিজৰ গাঁওখন সিলেক্ট কৰি লওক। তাৰ পাছত আপুনি নেক্সট আপোনাৰ ডাক নম্বৰটো সিলেক্ট কৰক। ডাক নম্বৰ সিলেক্ট কৰাৰ লগে লগে আপোনাৰ সেইটো ডাকত কিমান মাটি আছে ইয়াত দেখা পাব। তাৰ পাছত নেক্সট আপুনি পৰৱৰ্তী বুটামত ক্লিক কৰক। ইয়াৰ পাছত আপুনি নেক্সট বিক্ৰেতাৰ বিৱৰণ, আপুনি যাৰ পৰা মাটিটো কিনিছিলে তাৰ বিৱৰণটো ইয়াত আপুনি দিব লাগিব। ফাৰ্ষ্ট আপুনি ইয়াত আপুনি কি কৰিব, যেতিয়া আপুনি মাটি বিক্ৰী কৰে তেতিয়াহ'লে তাত এখন আপুনি দলিল বনাব লাগে। তাত আপোনাৰ দলিলৰ নম্বৰ থাকে, দলিলৰ তাৰিখ থাকে বা দলিলৰ কিমান টকাৰ দলিল লৈছে বা দলিলৰ মান থাকে, সেইবিলাক তাত লেখা থাকে। গতিকে ফাৰ্ষ্ট আপুনি যাৰ পৰা কিনিছিলে বা আপুনি কিনোতে যিখন দলিল কৰিছিলে তাত যোনটো চিৰিয়েল নম্বৰ আছে, ইয়াত দলিলৰ যোনটো চিৰিয়েল নম্বৰ সেই নম্বৰটো আপুনি ইয়াত এন্ট্ৰি কৰিব লাগিব। তাৰপিছত আপুনি কেই তাৰিখে মাটিডৰা দলিল কৰিছিলে বা কিনিছিলে তাৰ তাৰিখ এটা থাকে, সেই তাৰিখটো আপুনি লিখিব লাগিব। তাৰপিছত দলিলৰ মান কিমান আছিলে সেইটো মানটো আপুনি ইয়াত লিখিব লাগিব। তাৰপিছত অনুজ্ঞাপত্ৰৰ যোনটো নম্বৰ আছে, NOC যোনখন NOC নম্বৰ, সেই নম্বৰটো আপুনি ইয়াত আপুনি লিখিব লাগিব। মাটি যেতিয়া আপুনি মাটি বিক্ৰী কৰিব আপোনাৰ তেতিয়া এখন NOC বনাব লগা হয় আৰু সেই NOC খনৰ নম্বৰটো আপুনি ইয়াত টাইপ কৰিব লাগিব। তাৰপিছত NOC খনৰ যোনটো তাৰিখ, কেই তাৰিখে আপুনি NOC খন বনাইছিলে তাৰ তাৰিখটো আপুনি ইয়াত লিখিব লাগিব। তাৰপিছত আপুনি বিক্ৰেতাৰ পটাদাৰ বাছনি কৰিব, কাৰ পৰা আপুনি মাটিটো কিনিছে সেই বিক্ৰেতাৰ পটাদাৰজন আপুনি সিলেক্ট কৰিব। তাৰপিছত সিলেক্ট কৰাৰ লগে লগে তেখেতৰ আপুনি কিমান মাটি কিনিছে ইয়াত আপোনাৰ নাম সিলেক্ট কৰাৰ লগে লগে আপোনাৰ মাটিৰ হেৰিটো আহি যাব। ফাৰ্ষ্ট মই ডাটাকেইটা ফিল আপ কৰি দেখাই দিছো। ইয়াৰ পাছত আপুনি কিমান মাটি আপুনি কিনিলে, কিমান বিঘা, কিমান কঠা, কিমান নেচা, সেইটো আপুনি ইয়াত টাইপ কৰিব লাগিব। যদি আপুনি 2 কঠা বা 3 কঠা কিনিছে
সেইটো আপুনি বা ধৰি লওক বিঘাই 2 বিঘা যিমানটো মাটি কৰিছে কিনিছে সেইটো আপুনি ইয়াত টাইপ কৰক ইয়াৰ পিছত নেক্সট আপুনি ক্ৰেতাৰ বিৱৰণ দেখা আছে ইয়াত দেখা আছে বৰ্তমান দাগত ক্ৰেতাৰ নাম ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে নে যদি হৈছে হয় দিব লাগিব যদি নাই হোৱা তেতিয়া নহয় ইয়াত তাৰমানে এইটো কৈছে যদি আপুনি একেটা পৰিয়ালৰ মানুহে যদি আপোনাৰ মাটিডৰা কিনিছে যদি আপোনাৰ ইয়াত নাম আছে তেতিয়াহ'লে আপুনি ইয়েছ দিলে হ'ব যদি নহয় বেলেগ মানুহে আপোনাৰ মাটিডৰা কিনিছে আপুনি এই দাগত তেখেতৰ নাম নাই তেতিয়াহ'লে নতুন মানুহে কিনিছে তেতিয়া আপুনি নহয় বুটামত ক্লিক কৰিব আৰু নেক্সট আপুনি মাটি কোনে কিনিছে তেখেতৰ নামটো লিখিব লাগিব ফাৰ্ষ্ট ইংৰাজীত লিখিব লাগিব তাৰপিছত অসমীয়াত তাৰপিছত তেওঁ জেন্ডাৰটো সিলেক্ট কৰিব লাগিব তেওঁ অভিভাৱকৰ নামটো ইয়াত লিখিব লাগিব তাৰপিছত তেওঁৰ ৰিলেশ্যনটো কি হয় তাৰপিছত জন্মৰ তাৰিখটো আৰু তেখেতৰ এড্ৰেছটো লিখি আবেদনকাৰী সংৰক্ষণ কৰক বুটামটোত আপুনি ক্লিক কৰিব লাগিব মই নামটো ইয়াত ফিল আপ কৰি দিছো অসমীয়া লেখা বক্সটোত আপুনি ক্লিক কৰাৰ লগে লগে তলত এখন আপোনাৰ আছামিজ কিবৰ্ড আহিব তাৰ পৰা আপুনি অসমীয়া নামটো লিখিব লাগিব তাৰপিছত আপুনি জেন্ডাৰটো সিলেক্ট কৰক তাৰপিছত অভিভাৱকৰ নামটো লিখিব লাগিব ইংৰাজীত তাৰপিছত অভিভাৱকৰ অসমীয়া নামটো লিখিব লাগিব ৰিলেশ্যনটো আপুনি সিলেক্ট কৰিব লাগিব তাৰপিছত জন্ম তাৰিখটো আপুনি লিখিব লাগিব তাৰপিছত এড্ৰেছটো লিখিব লাগিব তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো লিখিব লাগিব তাৰপিছত আপুনি আবেদনকাৰী সংৰক্ষণ কৰক বুটামটোত ক্লিক কৰিব লাগিব লগে লগে আপোনাৰ আবেদনকাৰী তালিকাটো ইয়াত সেভ হৈ যাব যদি অকল সিঙ্গল ব্যক্তিয়ে কিনিছে তেতিয়াহ'লে আপুনি এজন ব্যক্তিকে ইয়াত আপুনি লিখিব লাগিব যদি বোলে দুই তিনজন ব্যক্তি আপুনি ইয়াত দুই তিনজন ব্যক্তি মিলি আপুনি মাটিডৰা কিনিছে তেতিয়াহ'লে এড মোৰ এপ্লিকেণ্টত গৈ আপুনি পুনৰ আপুনি নামকেইটা এণ্ট্ৰি কৰিব লাগিব তাৰপিছত নেক্সট আপুনি পৰৱৰ্তী বুটামত ক্লিক কৰিব লাগিব ইয়াৰ পাছত আপোনাৰ ডকুমেণ্ট আপলোড কৰিবলৈ আহিব তাৰ কাৰণে আপোনাৰ ডিড কপি লাগিব তাৰ মানে আপোনাৰ ডিড কপি মানে যোনখন আপোনাৰ দলিল মাটি কিনোতে যোনখন আপুনি দলিল বনাইছিলে সেই দলিলৰ কপিটো আপুনি ইয়াত আপলোড কৰিব লাগিব তাৰ পাছত আপোনাৰ যোনখন খাজনা ৰচিদ লেণ্ড ৰেভিনিউ ৰিচিপ্ট সেই ৰিচিপ্টটো আপুনি আপলোড কৰিব লাগিব আপ টু ডেট যোনটো খাজনা দিয়া ৰচিদ আছে সেই ৰচিদটো আপুনি আপলোড কৰিব লাগিব তাৰপিছত আপোনাৰ সেল্ফ ডিক্লাৰেশ্যন ফৰ্মখন আপুনি আপলোড কৰিব লাগিব ডকুমেণ্ট আপলোড কৰোঁতে এটা কথা মনত ৰাখিব লাগিব ইয়াত দিয়া আছে ডিড ফাইলৰ সৰ্বাধিক ফাইলৰ আকাৰ হৈছে 4 MB আপোনাৰ যোনখন দলিল আছে সেই দলিলখন আপুনি সৰ্বাধিক 4 MB লৈকে আপুনি ডাউনলোড কৰিব পাৰিব 4 MB তকৈ যদি বেছি হয় তেতিয়াহ'লে আপোনাৰ ডিড কপিটো আপোনাৰ আপলোড নহ'ব গতিকে এটা ডিড কপিটো স্কেন কৰোঁতে আপুনি 4 MB তলত আপুনি ডকুমেণ্টটো বনাব লাগিব আৰু ডকুমেণ্টটো আপুনি PDF অথবা JPG ফৰ্মেটত আপুনি বনাই ল'ব লাগিব নেক্সট আপোনাৰ যোনটো লেণ্ড ৰেভিনিউ ৰিচিপ্ট আৰু সেল্ফ ডিক্লাৰেশ্যন ফৰ্ম আছে সেইখন ফৰ্ম আপুনি 2 MB তলত হ'ব লাগিব এইখন যদি আপুনি 4 MB কে যদি বনায় তেতিয়াহ'লে ফৰ্মখন আপলোড নহ'ব গতিকে এই দুখন ডকুমেণ্ট আপুনি 2 MB তকৈ তলত স্কেন কৰি আপুনি আপলোড কৰিব লাগিব আৰু ডকুমেণ্ট কেইটা আপলোড কৰাৰ পাছত
আপুনি নেক্সট অথবা পৰৱৰ্তী বুটামত ক্লিক কৰিব লাগিব পৰৱৰ্তী বুটামত ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰিভিউ অপচনটো দেখা পাব আৰু প্ৰিভিউ অপচনত গৈ আপোনাৰ সম্পূৰ্ণ তথ্যখিনি ভালদৰে চেক কৰি ল'ব আৰু তাত যদি কিবা ভুল আছে তেতিয়াহ'লে আপুনি ফৰ্মখন এডিট কৰিব পাৰিব আৰু ফৰ্মখন সাবমিট কৰাৰ পাছত আপুনি কোনো ধৰণৰ এডিট কৰিব নোৱাৰিব সম্পূৰ্ণ ফৰ্মখন যদি আপোনাৰ শুদ্ধ হৈছে তেতিয়াহ'লে আপুনি নেক্সট আপুনি ফাইনেল সাবমিট বুটাম দেখা পাব তাত আপুনি ক্লিক কৰি দিব আৰু ফাইনেল সাবমিট কৰাৰ লগে লগে আপোনাৰ এখন একনলেজমেন্ট ৰিসিপ্ট জেনাৰেট হ'ব আৰু সেই ৰিসিপ্টখনত এটা আপুনি প্ৰিন্ট আউট কৰি ল'ব আৰু তাত থকা যোনটো একনলেজমেন্ট নাম্বাৰ আছে সেই নাম্বাৰ যোগেদি আপুনি এপ্লিকেশনৰ ষ্টেটাসটো জানিব পাৰিব আপোনাৰ মাটি আবেদনৰ যোনখন এপ্লিকেশন আপোনাৰ এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে কিবা কাৰণত সকলো তথ্য আপুনি নিজে এই মোবাইলতে হওক বা অথবা কম্পিউটাৰতে হওক আপুনি নিজে চেক কৰি ল'ব পাৰিব আজিৰ ভিডিওটো ইমানে আছিলে ভিডিওটো চাই যদি ভাল পালে তেতিয়াহ'লে ভিডিওটো এটা লাইক কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু আপুনি যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ